হেল্ল' বন্ধুসকল মই ভাস্কৰ তোমালোকে চাই আছে ব্ৰাইট আছাম বন্ধুসকল তোমালোকৰ যদি এখন পান কাৰ্ড আৰু এখন যদি আধাৰ কাৰ্ড আছে আৰু যদিহে তোমালোকে এতিয়াও তোমালোকৰ পান কাৰ্ডক আধাৰ কাৰ্ডক যদি লিংক কৰা নাই তেনেহ'লে তোমালোকেও 30 জুনৰ পাছৰ পৰা বহুতো ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পৰা উদাহৰণস্বৰূপে তোমালোকৰ যি পান কাৰ্ড আছে এই পান কাৰ্ডখন ইনঅপাৰেট অৰ্থাৎ কাৰ্য নকৰা হ'ব তাৰোপৰি তোমালোকে 10,000 টকালৈকে ফাইনটো ভৰিব পৰা তাৰোপৰি যদিহে তোমালোকে বৰ্তমান টেক্স পেয়াৰিং অৰ্থাৎ তোমালোকে টেক্স যদি দি থাকা তেনেহ'লে তোমালোকৰ টেক্স দিয়াত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব পৰা তাৰোপৰি তোমালোকে এক্সট্ৰা চাৰ্জৰ ভৰিব পৰা কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই মই আছো নহয় মই তোমালোকক অতি সহজ উপায়েৰে তোমালোকে নিজৰ মোবাইলটো ব্যৱহাৰ কৰি কেনেদৰে তোমালোকৰ পান কাৰ্ডক নিজৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবা এই সকলোবোৰ ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক শিকাই দিম আৰু তোমালোকে সেই ষ্টেপবোৰ ফলো কৰি তোমালোকৰ পান কাৰ্ডখনক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব পাৰিবা যদি তোমালোকে এই বিষয়ে জানিব বিচাৰা তেন্তে এই ভিডিঅ'ৰ শেষলৈকে চাই থাকা এনেধৰণৰ ইণ্টাৰেষ্টিং টপিকৰ বাবে ছাবস্ক্ৰাইব কৰক ব্ৰাইট আছাম চেনেলটো আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি লওক যাতে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ ফাৰ্ষ্টে পাব পাৰে ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক জনাই থওঁ যে আপোনালোকৰ পান কাৰ্ডখনক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ শেষ সীমাৰেখা বা শেষ ডেট আছিলে 31 মাৰ্চ কিন্তু বৰ্তমানলৈকে প্ৰায় ভাৰতৰ 305 মিলিয়ন মানুহে তেওঁলোকৰ আধাৰ কাৰ্ডক তেওঁলোকৰ পান কাৰ্ডৰ সৈতে লিংক কৰিছে আৰু বাকী প্ৰায় 175.8 মিলিয়ন মানুহে এতিয়ালৈকে তেওঁলোকৰ পান কাৰ্ডক তেওঁলোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই হয়তো তেওঁলোকে এতিয়ালৈকে এই কথা গম পোৱা নাই নাইবা বেলেগ কিবা কাৰণ হ'ব পাৰে গতিকে ভাৰত চৰকাৰে ডিচাইড কৰিছে যে তেওঁলোকক আৰু অলপ সময় দিয়া যাওক সেইবাবে এই ডেটটো বঢ়াই এতিয়া 30 জুন কৰা হৈছে আজি আমি এই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ জানিম যে কেনেদৰে আপোনালোকৰ পান কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব আপোনালোকে ইয়াকে আপোনালোকৰ লেপটপ বা কম্পিউটাৰ তাতো কৰিব পাৰিব আৰু আপোনালোকে মোবাইলতো কৰিব পাৰিব কিন্তু বেছিভাগ মানুহে তেওঁলোকৰ মোবাইলত প্ৰিফাৰেন্স কৰে গতিকে মই আপোনালোকক মোবাইলত শিকাই দিম আৰু আপোনালোকে সেম প্ৰচেছ লেপটপ বা কম্পিউটাৰটো কৰিব পাৰে আৰু ইয়াৰ বাবে আপোনালোকে যাব লাগিব ইনকাম টেক্সৰ অফিচিয়েল ৱেবছাইটত যাৰ লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই লিংকটো ক্লিক কৰি সেই ৱেবছাইটটোলৈ যাব পাৰিব এতিয়া বলকচোন মই মোৰ এই মোবাইলৰ স্ক্ৰীনটোলৈ আপোনালোকক লৈ যাওঁ আপোনালোকে মই দিয়া লিংকটো ক্লিক কৰি এই পেজটোলৈ আহি যাব তাৰপিছত আপোনালোকে ইয়াত তিনিটা ডট দেখিছে এই তিনিটা ডটত ক্লিক কৰি আপোনালোকে যি ছাইট আছে এই ছাইটটো ডেস্কটপ ছাইট কৰি ল'ব ডেস্কটপ ছাইট কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে এইটো কেঞ্চেল কৰিব কেঞ্চেল কৰাৰ লগে লগে আপোনালোকে লেফ্ট ছাইডে এটা লিংক আধাৰ বুলি এটা অপশ্যন পাব এই লিংক আধাৰটো ক্লিক কৰক লিংক আধাৰটো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে এটা অপশ্যন পাব পান নাম্বাৰ তাৰপিছত আহিব আধাৰ নাম্বাৰ তাৰপিছত নেম এজ পাৰ আধাৰ ইয়াত আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ যিটো নাম আছে সেই নামটোৰ ভালদৰে এইটো ইয়াত আপোনালোকে দি দিব তাৰপিছত আপোনালোকে আই এগ্ৰি টু ভেলিড মাই আধাৰ ডিটেইলছ উইথ UIDI এইটো ক্লিক কৰিব তাৰপিছত আপোনালোকে জাষ্ট ইয়াতে কেপচাৰ যিটো আৰ্ট আছে এই কেপচাৰ আৰ্টটো ক্লিক কৰি ডাইৰেক্ট আপোনালোকে লিংক আধাৰ দি দিব ইয়াত অলপ টাইম ল'ব পাৰে কিন্তু অলপ সময় আপোনালোকে ৱেইট কৰিব তাৰপিছত আপোনালোকৰ হৈ যাব আৰু যদিহে আপোনালোকৰ অলৰেডি আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক আছে তেনেহ'লে তাক আপোনাৰ চাবলৈ হ'লে এই ওপৰত আপোনালোকে ক্লিক হিয়াৰ বুলি এটা অপশ্যন দেখিছে এই ক্লিক হিয়াৰটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰি ইয়াত আপোনালোকে নিজৰ ফাৰ্ষ্টে পান কাৰ্ড নাম্বাৰটো ছেকেণ্ডত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো টাইপ কৰিব টাইপ কৰাৰ পিছত আপোনালোকে ভিউড লিংক আধাৰ ষ্টেটাছ এইটো আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে নে নাই আজি এই ভিডিঅ' যদি ইমানে আপোনালোকে ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি কেনে পালে তলত কমেণ্টত জনাব নাপাহৰিব আৰু যদিহে আপোনালোকক এই কমেণ্টখিনিয়ে অলপ সহায় কৰিলে তেনেহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰি অলপ শ্বেয়াৰ কৰিব নাপাহৰিব তাৰোপৰি যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে আহি থাকোঁ লগ পাম আপোনালোকক এনেধৰণৰ আকৌ এটা ইণ্টাৰেষ্টিং টপিকৰ সৈতে তেতিয়ালৈকে বাই বাই